নলবাৰী আহিলে আপোনালোকে দেখা পাব এনেকুৱা বিভিন্ন ধৰণৰ থিয়েটাৰ চাব পাৰে। ইমান মানুহ আৰু এইটো হ'ল হৰি মন্দিৰ। আহি ক'ত আছো জানেনে? আজি মজা হোটেল খুলছে, মজা হোটেল খুলছে। থালিটো গোটাই খাব মজা থালি আছে আৰু খাব লাগে। এতিয়া কি আহিছা খাবা আহিছো। খাবা তো হাই গাইছ, তো নতুন ব্লগ এটাৰ মাজত স্বাগতম জনালোঁ। আৰু আমি যাই আছোঁ এতিয়া নলবাৰীৰ ৰাস চাব। নলবাৰীৰ ৰাস চাব যাই আছোঁ আৰু মই যাই আছোঁ বাইকত আৰু মাহঁতে যাব মানে মিউজিক ভাড়া কৰিছে আৰু প্ৰত্যেকবাৰৰ নিচিনা। আৰু আজি মানে 10 দিনে ধৰি আমাৰ ইয়াতে গুৱাহাটীতে ৰাস চালোঁ। তো আজি 11 নম্বৰ দিন। 11 নম্বৰ দিনৰ দিনাখন আমি যাই আছোঁ এতিয়া নলবাৰী। নলবাৰী যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণ। তো ক'ত যাওঁ, কাৰ দোকানত যাওঁ, কাৰ দোকানত কি খাওঁ। 50 টকা হাঁহৰ মাংস মোক দিয়ে আছে, দাদাই ফোন মাৰি আছিল সিদিনাও। তাৰপাছত আমাৰ বিকাশ দাহঁতৰ দোকান খুলিছে ব্লেক এণ্ড হোৱাইট। ইয়াৰ হেপী বাৰ্থডে আজি। আমাৰ লগত আলোক আছে আজি। তো আলোকৰ বোলে হেপী বাৰ্থডে ভাই। খাই কিনে মিঠাই খাই আছোঁ। যাওঁ দে আমি। নলবাৰী ৰাস চাবা যাবি। নলবাৰী ৰাস চাব, মই পলাকবাৰী ৰাস চাবা যাম। পলাকবাৰী ৰাস চাবা মোৰ ইবাৰ নহ'ব। মই নাযাওঁ এইবাৰ। তই নলবাৰী যাবি। মই নলবাৰীত যাম। ইয়াৰ আজি জন্মদিন, মিঠাই চিঠাই খোৱা নাই। আমাৰ বছ হয়, আমিতো আমাৰ ডাঙৰ বছ হয়। আজি জন্মদিন উপলক্ষে মিঠাই চিঠাই কিবা হ'ব লাগে। কালি আজি চলি জন্ম হৈছে, কালি দে আমি যাম। দে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। যিহেতু ইমান কষ্ট কৰি আছে। কষ্ট কৰিয়ে আছোঁ, কৰিয়ে থাকিম। দিয়ক দে মাজে মাজে আমি ভালো এতিয়া পেট্ৰল পাম্প, জিঅ'ৰ পেট্ৰল পাম্প হয়। চ' আমি এতিয়া পেট্ৰল পাম্পত পেট্ৰল ভৰালোঁ। তো বাচন্তি টাংকি ফুল আৰু এতিয়া খাই আছোঁ চকলেট। আৰু এই পেট্ৰল পাম্পত কিবা চকলেট চব পায়। চ' এনেকুৱা পেট্ৰল পাম্প হ'লে ভাল। আৰু চকলেট খাই আছোঁ এতিয়া। চকলেট খাই যাম এতিয়া ডাইৰেক্ট নলবাৰী। আপোনালোকে চাই দিয়ক, চাব দিয়ক লাষ্টলৈকে চাব ভিডিঅ'টো। আহি আমি পালোঁ পনিতা মই পনিতা কাষত উপাসনাত এতিয়া মই খাই আছোঁ ধোচা। ধোচা খাম। ধোচা, এইটো চাটনি, ৰঙা চাটনি, চাম্বাৰ, নাৰিকল চাটনি। বঢ়িয়া। সেই চাই আছে পাৰে ৰাস। তো পাই গ'লোঁ একদম কি ধুনীয়া। একবাগে কেদাৰনাথ, একবাগে হৈছিল ৰাম মন্দিৰ আৰু এইপিনে আমাৰ চাব পাৰে পাৰ্মানেণ্ট গেট এইটো। তো একদম বঢ়িয়াকৈ চাই থাকক, যাই থাকোঁ আমি ৰাস চাবা। নলবাৰী আহিলে আপোনালোকে দেখা পাব এনেকুৱা বিভিন্ন ধৰণৰ থিয়েটাৰ য'ত চাব পাৰে আপোনালোকে। বহুত থিয়েটাৰ মানে নলবাৰীৰ ৰাস মানে নলবাৰীৰ থিয়েটাৰ। এয়া চাব পাৰে নলবাৰীৰ ৰাসৰ এইখন এখন গেট। আৰু এইটো হ'ল হৰি মন্দিৰ। এয়া আমি মানুহ এইটো হাত চৰাই মাতি আছে, বঢ়িয়া। আৰু এইটো হৰি মন্দিৰৰ তলত এতিয়া হৰি মন্দিৰৰ তলে এইপিনে কিবা আয়ুৰ্বেদিক আছে। একদম বঢ়িয়াকৈ পূজা ৰাস চাই আছোঁ। ৰাস পূজা হৈ গৈছে মুখেদি। তো ৰাস চাই আছোঁ। এইপিনে মূৰ্তি আছে, মূৰ্তি ফটো উঠি আছে মূৰ্তি।
ইণ্ডিয়া গেট এই এখন আমি যাই আছোঁ এতিয়া ট্ৰেইন আহিছে তলেদি বাণিজ্য মেলাত সোমালোঁ আমি এতিয়া তো চাব পাৰে ইপিনে আছে ইণ্ডিয়া গেট তো বলক আপোনালোকক ইণ্ডিয়া গেট দেখাওঁ আৰু এইপিনে ময়ূৰৰ পাখি বেছি আছে এই দাদাই এইপিনে ধুনীয়া দোকানে দোকান কি ধুনীয়াকৈ হল বনাই দিছে একদম মজা বনাইছে কিন্তু নলবাৰী ৰাসৰ ভিডিঅ' তেওঁলোকে চাব লাষ্টলৈকে চাব আৰু এতিয়া যাই আছোঁ আমি অলপ পাছত বেলেগ নহয় দোকানত কি কৰিছে বা ডাউন খুৰাহুন তাকে যাই আছোঁ আৰু স্পাইৰেল পটেটো যিকোনো বস্তুতে চাই থকা এইখন হ'ল ইণ্ডিয়া গেট মানুহ বাপৰে বাপ ঠেলা ঠেলি হেঁচা হেঁচি এই ইয়াৰ অৰিজিনেল ইণ্ডিয়া গেটৰ নিচিনাই একদম বম ডাঙৰ কিন্তু বনাইছে একেবাৰে কাপোৰতে কিবা কেনেকুৱা পেইণ্টিং কৰিছে ঘৰ চৰ পূৰা একবাগৰ পৰা আদি কৰি চাব পাৰে তো আহি ক'ত আছোঁ জানেনে আজি মজা হোটেল গৈছে মজা হোটেল হৈছে থালিটো গোটাই খাব কি মজা থালি আছে আৰু খাব লাগে এতিয়া কি আহিছা আছোঁ খাবা আহিছোঁ খাবা ঠাণ্ডা আৰু একদম কি মজা বনাই আছে খুৰাই আছে ভিতৰত আৰু তাতে কৈ আছে নাই নাই বুলি আৰু ভিডিঅ' বনাম আহি আহি আছোঁ আৰু ব্লেক এণ্ড হোৱাইটতো আমাৰ খুৰাহঁতৰ লগতো আৰু ভিডিঅ' বনাই আছোঁ দুদিনমান পাছত আছে এইপিনে আৰু মাংস আৰু দাদাহঁতে বনাই আছে ফুৰিব আহিছে ব্লেক এণ্ড হোৱাইটত তো ব্লেক এণ্ড হোৱাইটত আহি গৈছে আৰু খুৰাহঁত তাতে আছে আৰু বহুত দিনৰ মূৰত এটা মানুহ দেখাই আছোঁ এই মানুহটো এই যুগল দা কি কেনাই বহুত দিনৰ মূৰত মানুহটোক দেখালোঁ হাও চাৰে দেখোন বঢ়িয়াকৈ বহি আছে আহিলোঁ গুৱাহাটীৰ পৰাই বালিক লৈছা বালি আহিছে খালি গুৱাহাটী বনাইছে কিবা খালি নে ইয়াতে নাখালি আকৌ দি খাবি চিৰিত বহি খাং নেকি ইয়াতে হে মনে মনে খাং নেকি খাই দে পূৰা বনি আছে ফটো উঠোৱা জানিব লৈ আহিলোঁ আমি অ'কে নাই মজা দে মজা হ'বই জানিব দেখা নাই পূৰা ভিৰ বস্তু ল'লোঁ কিবা কিবি কাষত এয়া চাব পাৰে বিশ্বনাথৰ আৰু আমি যাই আছোঁ এতিয়া এই মেলাত দেখিম মানে মিনা বজাৰ বলক আহি আছোঁ আমাৰ বিকাশ দাহঁতৰ দোকানত গ'লোঁ বাপৰে বাপ কি ভিৰে তাৰপাছত বিকাশ খুৰাই ভিতৰত সোমাই আছে মোকে যাবা নেদে ইয়াক বাপৰে বাপ তাৰপিছত মই গ'লোঁ আৰু মোক আৰু তাৰপিছত কথা পাতিলোঁ খুৰাৰ লগত বেয়া মানুহ হৈছে কিন্তু তাহাঁতৰ দোকানত উঠি আছোঁ কি গাড়ী এখন পাগলা গাড়ীত উঠি আছোঁ আমি এতিয়া আৰু মোৰ লগত আছে 25 ভাই আৰু মই এতিয়া উঠি আছোঁ পাগলা গাড়ীত এই ধুনীয়া চৰকি আহিছে চাব নেকি এই চক কি ডাঙৰ চকৰি আহিছে আমি আৰু এগলাত নৰোঁ দেই কাৰণ ভয় লাগে আৰু ইয়াত চালি বেটাৰ পৰীক্ষা আছে কিন্তু ইয়াত যে ৰাস্তা আহিছে চাওকচোন ইয়াত কমেণ্টত ইয়াত গালি পাৰক আমি গালি পাৰক 25 বুলি কৈ কিনে গাড়ী পাৰিব দিয়ক 25 লিখি কিনে গালি পাৰি দিব 25 গালি ৰাজচাই বিৰিয়ানী খাই আছোঁ চিকেন বিৰিয়ানী মই 25 বাইক হৈছি 25 আজি তো 25 আৰু মই বিৰিয়ানী খাই দিলোঁ 100 টকা ল'ল তো 25 আজি পইচা দিছি তো ৰাসৰ আগতে কৈ আছিল 25 পইচা দিম বুলি আৰু নলবাৰী ৰাসৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু অতি সোনকালে মই আৰু ব্লেক এণ্ড হোৱাইটত ভিডিঅ' বনাব যাম খুৰাক ক'লোঁ খুৰাই কৈছে হ'ব বুলি তো